নিবেদন বা বিভিন্ন সময়ত আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি উঠিছোঁ যদিও চৰকাৰখনে যেনেধৰণে আমাক গুৰুত্ব দি আমাৰ দাবীসমূহ পূৰণ কৰিব লাগে তেনেদৰে কিন্তু এতিয়ালৈকে পূৰ্ণ কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। গতিকে অসমৰ বিভিন্ন জিলাত চুতীয়া অধ্যুষিত প্ৰত্যেকখন অঞ্চলতে আমি চৰকাৰখনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছোঁ। চৰকাৰখনৰ এই যি দুমুখীয়া নীতি, এই দুমুখীয়া নীতিক আমি ধিক্কাৰ প্ৰদান কৰিছোঁ আৰু আগন্তুক সময়ছোৱাত অতি শীঘ্ৰে যদি আমাক জনজাতীয় মৰ্যাদা প্ৰদান কৰা নহয় তেনেহ'লে আমি ইয়াতকৈ তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য হ'ম। কাৰণ যি ভূখণ্ডত এটা সময়ত চুতীয়া জনগোষ্ঠীয় ৰাইজে ৰাজ্য শাসন কৰি ৰাজ্য স্থাপন কৰি এক বৰ্ণিল আৰু বৰ্ণাঢ্য সভ্যতা গঢ়ি তুলিছিল, সেই জনগোষ্ঠীয় ৰাইজ আজি নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে ৰাজপথলৈ ওলাই আহিব লগা হৈছে, যিটো চুতীয়া জনগোষ্ঠীৰ কাৰণে অতিকৈ দুৰ্ভাগ্যজনক। শ্ৰদ্ধেয় ছাৰ, আপোনাক আমি এটা কথা আহ্বান জনাব খুজিছোঁ যে আপোনাৰ জৰিয়তে আমি যি স্মাৰক পত্ৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিম, আপুনি যাতে মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰি আৰু লগতে চুতীয়া জনগোষ্ঠীয় ৰাইজক অতি শীঘ্ৰে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিবৰ কাৰণে আপোনালোকৰ তৰফৰ পৰাও তেওঁলোকলৈ আবেদন জনাওক। আৰু যদিহে ভৱিষ্যতৰ সময়ছোৱাত আমাৰ দাবীসমূহ যদি পূৰ্ণ নহয় তেনেহ'লে আমি গণতান্ত্ৰিক পদ্ধতিৰে যিমান দূৰ সম্ভৱ হয় আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলি আমি অসমখনত আমাৰ অস্তিত্ব প্ৰতিপন্ন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু তাৰ কাৰণে প্ৰয়োজন হ'লে যদি পুলিচৰ বন্দুকৰ গুলি খাব লগা হয়, যদি লাঠিৰ কোব খাব লগা হয়, তেনেহ'লে মুক্তিকামী চুতীয়া যুৱ সমাজ সদায় আগবাঢ়ি থাকিব। আমাক আমাৰ ন্যায্য প্ৰাপ্তি লাগিব আৰু ন্যায্য প্ৰাপ্তিৰ কাৰণে আমি কেতিয়াও পিছ হুকি নাহোঁ। চুতীয়াকে প্ৰমুখ কৰি অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ইতিমধ্যে চুতীয়া যুৱ সন্মিলন অসমে চৰকাৰখনে কৰি অহা প্ৰবঞ্চনা বঞ্চনাৰ দলিল লৈ ৰাইজৰ মাজলৈ ইতিমধ্যে আমি বিভিন্ন জিলাত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। অহা 13 তাৰিখে আমি গড়মূৰ সদৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম। গতিকে সমূহ ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ আৰু লগে লগে চৰকাৰখনক এটা কথা আমি সকীয়াই দিব খুজিছোঁ যে যুগ যুগ ধৰি অহা জনগোষ্ঠীয় যি প্ৰতাৰণা, যি প্ৰবঞ্চনা, এই প্ৰবঞ্চনাৰ উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে কিন্তু এতিয়া প্ৰতিবাদকামী ৰাইজ ঐক্যবদ্ধ হৈছে। অতি সোনকালে যদি ভূমিপুত্ৰ ৰাইজৰ যদি তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰে তেনেহ'লে আগন্তুক সময়ত কিন্তু তাৰ উচিত প্ৰতিফল তেওঁলোকে পাবৰ কাৰণে সাজু হ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমার দাবি ন্যায্য দাবি